নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ একো মই বুজিয়ে পোৱা নাই। যোৱাকালি আমাৰ মেৰাপানীত এজাক ডাঙৰ ধুমুহাই বহুত অনিষ্ট কৰিছে। নাজানো মোৰ ভিডিঅ'টো আপোনালোকে কেতিয়া পায়, কিন্তু মোৰ ভিডিঅ'টো চাই থাকিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। মই ইমান ধুমুহাৰ মাজতো আপোনালোকৰ কাৰণে কেইটামান দৃশ্য লৈ আহিছোঁ, তেতিয়া মই ভিডিঅ'টো চাই থাকিব। গাড়ীখন কেনেকুৱা কথা কেলা গাড়ীখন আঁতৰাব লাগিছিলে। বতাহ বৰষুণ জাকে মানুহৰ কিমান অনিষ্ট কৰিছে আপোনালোকে দেখিব পাইছে। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। ধন্যবাদ।